কোন মাৰিলে বে মোক কোনে মাৰিলে এ বিপ্লৱ ধন আৰু দেও বুলি কয় এইখিনিতে বহি আছে চাই লম সিহঁতক এ তেহেঁতক মাৰিবগে নালাগে বহুত জেং হয় আজি তাতে তিনটা একেলগে আছে তিনটাহে আগতে কিমানক পানী পানী কৰি থৈছো তোৰ ভাই মাৰি চিজিল কৰি দিম বল চাই লম ক'ত আছে এইকেইটা সেইকেইটা চা বাদে এইবোৰ মাতি নকৰে নহয় কাজিয়া হাজিয়া নকৰে তইহে কৈছিলি বাদ দে দাদা আছো ধক দাদা চোৰ ধক দাদা চোৰ ধক চোৰ Run. পাপা আপোনালৈ নতুন টি চাৰ্ট এটা আনিছো বা ধুনীয়া লাগিছে কিমান ল'লে পাপাক যদি 2000 লৈছে বুলি কওঁ গালি পাৰিব দামটো কম কৰি দিওঁ 200 টকা 200 টকা লৈছে ভাল লাগিছে নে ভাল লাগিছে 200 টকা লৈ যা আৰু এনেকুৱা সেম টি চাৰ্ট এটা লৈ আনিবিচোন আনিবি আকৌ এইটো কি হ'ল কি হ'ল এইটো ভাগিলে কেনেকে এই ভৰি বাইকৰ চকাটো উঠি গ'ল বেছিকে দুখ পালি নেকি ভাগি থাকিলে ভাগ্য ভাল যে জোতাযোৰ নিপিন্ধিলো কালি কিনিছিলোহে নহ'লে জোতাযোৰ ফাটিলেহেঁতেন নাকানিবি বনাই দিম মোবাইলটো বনাই দিম কি হলি কান্দি আছে যে ইয়াৰ মোবাইলটো ভাগিলে সেইকাৰণে কান্দি আছে সাধাৰণ এটা মোবাইলৰ কাৰণে তই এনেকে কান্দি আছ ভাল পাৰিছ আৰু দেই এনেকে সাধাৰণ এটা মোবাইলৰ কাৰণে এনেকে কান্দি থাকিব লাগে নেকি ভাল পাৰিছ তই কান্দিব সঁচাকে মানে কি যে আৰু মোবাইলটো দেচোন ল যাওঁ বুল থেংক ইউ ছ' মাছ গাইজ ইমান ছাপোৰ্ট কৰাৰ কাৰণে ইমান মৰম দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ বহুত মৰম দিছে আপোনালোকে বহুত মৰম দিছে ভাল লাগিছে সেইকাৰণে এনেকৈ ছাপোৰ্ট কৰি যাব এয়া চাওক আমাৰ মোৰ ফ্ৰেণ্ড চেল্ফি লওক কিবা লৰালৰি হৈছে চাগে সেইকাৰণে খং কৰিছে একো নাই থেংক ইউ ছ' মাছ ফৰ লাভ এণ্ড ছাপোৰ্ট বাই বাই আৰে ভাই তই এইটোও খাওঁনে ইমান বেয়া বস্তু এটা খাই আছ গম পাওঁ তোৰ যেতিয়া কলিজা খাই পেলাব লাইফ স্পইল কৰি পেলাব ছেক্স যেতিয়া কমি যাব তেতিয়া গম পাবি এতিয়া খাইছ হয় তই এইটো হয় ভাই তই ঠিকেই কৈছ আজিৰ পৰা মই চিগাৰেট নাখাওঁ একদম নেখাবি এইটো বেয়া বস্তু আছেই আধা কি হল কচোন মোক মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল এতিয়া বুকু দাগটো কেনেকে যাম তাকে ভাবি আছো সেইটো কথা সুধি আছো কলে হয় ন লেতুলে বটল খাই দে বাইক আছে ভাল কবি দে তো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডতে এয়া আমাৰ এইফালে অংশুমান দাসতো আছে দত্ত আমাৰ হেৰি কি আছিলে বেল আইকনটো দবাই দিব আৰু কিবা ক'বানে ইনষ্টাত ফলোটো কৰিব চবকে ইনষ্টাত ফলো কৰিব বাই বাই কৰি দিব আৰু বিচুমনে অকণমান কান্দি কুটি মানে কি হৈছে মোৰ হৈ আছে বাইকত ভৰি চকাটো কেলা তই খেলি মেলি কৰিবা বুলি ভৰি বাইকৰ চকাটো
চকাটোত বাইক আজিকালি নষ্ট কৰিব নাপায় দাঙি উঠাই এতিয়া হৈ আছে চকাত ভৰিটো সোমাই ভাগি থাকিবি এই ভৰিটো ভাগিলে কেনেকে এই চকাত বাইকৰ চকাটো উঠি গ'ল বেছি দুখ এই চকাত বাইকৰ চকাটো উঠি গ'ল কেলে বহুত দীঘলতে কাটি দিছো নহয় বাইকৰ চকাত ভৰিটো সোমাই গ'ল